হেল্ল' এভৰিৱান, আজি ৰাতিপুৱা মিছোৰ পৰা দুটা মোলৈ পাৰ্চেল আহিলে। চ' ভাবিলোঁ যে আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰোঁ মইনো কি আনিলোঁ। চ' মই ক্ৰাফ্ট কৰিবৰ কাৰণে কেইটামান বস্তু আনিছিলোঁ আৰু মই যেনেকৈ অৰ্ডাৰ কৰিছিলোঁ তেনেকৈ আহিছিল বাৰু। 4টা দিছিলোঁ ফেব্ৰিক্ৰাইট, তো তেনেকৈ আহিছে। তো ইটো পাৰ্চেলটো মোৰ তেনেকৈ আহিছিল, মই যেনেকৈ অৰ্ডাৰ কৰিছিলোঁ 12টা শ্বেপৰ মিৰৰ কিট দিছিলোঁ অৰ্ডাৰ, তো তেনেকৈ আহিছে। যদি আপোনালোকক লিংক লাগে দেন এটা কমেণ্ট কৰি দিব, মই নিশ্চয় দিব চেষ্টা কৰিম আপোনালোকক। আৰু মই কিহৰ কাৰণে অৰ্ডাৰ কৰিছোঁ আপোনালোকে নিশ্চয় গম পাবই, যিহেতু মই প্ৰতিটো ভিডিঅ' আপডেট ইয়াত জনাওঁৱেই, কাৰণ আপোনালোকৰ এতিয়া মোৰ পৰিয়ালৰ দৰেই হৈ পৰিছে। তো আপোনালোক সকলোৱে মোৰ মৰম আৰু ছাপোৰ্ট কৰিব। আৰু অলপ সময়ৰ পাছতে মা আৰু মই ওলাই আহিলোঁ টাউনলৈ, মানে আমাৰ দুইজনীয়ে কেইটামান বজাৰ কৰিবলগীয়া আছিলে। চ' মা আৰু মই দুইজনীয়ে আহিব লগা হ'ল। আৰু প্ৰথমতে আহি সোমালোহি সূতাৰ দোকানত, যিহেতু ৰাইজ বহাগ বিহু আহি আছে, সেয়ে ভাবিলোঁ মায়ে মই মিলি গামোচা লগাওঁ। আৰু সেয়ে প্ৰথমতে আহি সূতাই কিনি ল'লোহি। আৰু তাৰপৰা ভাবিলোঁ যে চাহ অকণমান খাই লওঁ, যিহেতু বতৰটো অকণমান ঠাণ্ডা হৈ আছিলে। চ' ভাবিলোঁ প্ৰথমতে চাহকে খাই লওঁ। আৰু চাহ খাই উঠাৰ পাছতে আৰু কেইটামান বজাৰ আছিলে, চ' দুজনী আহিলোঁ কিনিবলৈ বুলি। কিন্তু ৰাইজ ইমান বিচাৰিলোঁ বস্তুটো, কিন্তু নাপালোঁ। পিছত বাৰু আপোনালোকক জনাম দেই কি কিনিবলৈ আহিছিলোঁ। আৰু তাৰপৰা আকৌ ভোক লাগিলে, চ' খাবলৈ আহিলোঁ পুৰি। আৰু টাউনৰ পৰা আহি পোৱাৰ পাছতে ওচৰতে এখন বিয়া আছিলে, চ' আমি বিয়া খাবলৈ আহিলোঁ। আৰু আহি পাই গম পালোঁ যে ইয়াত ফুচকা দিছে। চ' প্ৰথমতে আহি খালোঁহি ডাইৰেক্ট ফুচকা, যিহেতু ৰাইজ ফুচকা বুলি ক'লে অকণমানো ৰ'ব নোৱাৰোঁ। চ' খাই ল'লোঁ ডাইৰেক্ট ফুচকা। আৰু ফুচকা খাই আহিয়ে খালোঁ কফি, পিছে ভিডিঅ' কৰাহে নহ'লে ৰাইজ। আৰু তাৰপৰা অকণমান সময় বহিলোঁ আৰু বহাৰ পাছত খাবলৈ আহিলোঁ ভাত। পিছে ৰাইজ মই ভাত নাই খোৱা, পোলাওহে খাইছিলোঁ। আৰু খাই বৈ উঠি আমি ঘৰলৈ বুলিয়ে আহিলোঁ। ৰাইজ বিয়া খাই ঘূৰি আহোঁ মানে আমাক বৰষুণেই পালে। চ' আহি অকণমান জুই সেকি ল'লোঁ, লগতে খালোঁ চিপছ আৰু গাখীৰ। চ' আজিলৈ ভিডিঅ'টো ইমানেই, আজিলৈ আহিলোঁ, বাই।